নমস্কাৰ, স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াই সৎ কাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰোঁ। বিবেকানন্দ। অসৎ কল্পনা অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই আমাক উচ্চ স্তৰলৈ নিয়ে। বিবেকানন্দ। কাম কৰিবলৈ মানুহৰ জন্ম হৈছে, যি মানুহে কাম নকৰে তেওঁ মানুহেই নহয়। যোচেফ কনৰাড। চলন্ত পৃথিৱী এখনত আমি স্থবিৰ হৈ থাকিব নোৱাৰোঁ। নেহেৰু। আমি বিশেষ কোনো জাতি ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়ে আমাৰ কাম্য। ডাক্তৰ ৰাধাকৃষ্ণন। ইটা শিলৰ আৰ্হি চাই চাই গাঁঠি গলেহে ঘৰ হয়গৈ। সঁচ কথা সঁচ উপদেশ এটা এটাকৈ কামত লগাই পৰিণত অভ্যাস হলেহে চৰিত্ৰই গঢ় লয়। বেজবৰুৱা। শিক্ষা এপাত অস্ত্ৰ, ইয়াৰ প্ৰক্ৰিয়া নিৰ্ভৰ কৰে যাৰ হাতত এই অস্ত্ৰ থাকে আৰু যাৰ উদ্দেশ্যে ইয়াৰ ব্যৱহাৰ কৰা হয়। ষ্টেলিন।